তো হেল্ল' ৰাইজ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বৰ্তমান মানে আজি ওচৰতে ভিডিঅ' এটা বনাম। বহুত ধুনীয়া জেগা দুটামানত গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি প্ৰথমতে কৈছোঁ, প্লিজ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। বহুত ধুনীয়া জেগাত গৈ আছোঁ আজি। ব'লক, মানে ওচৰৰ জেগা ন, চাইকেলতে গৈ আছোঁ। কিন্তু চাইকেলতে চলাওঁ, আজি চাইকেলতে গৈ আছোঁ। ভাজি এটাক লৈ লৈছোঁ, সি কেমেৰাটো থৈ দিব আজি। বৰ্তমান গৈ আছোঁ যিখন তাতিবাহাৰ ফিল্ডখনত আছেহি। ফিল্ডখন চাব কিমান ডাঙৰ। মানে মই আপোনাৰ 2003 চনত জন্ম, 3 চনৰ পৰা বৰ্তমানলৈকে প্ৰথমতে যিখন ফিল্ড বৰ্তমানলৈকে সেইখন ফিল্ডে হৈ আছে। বহুত ডাঙৰ ফিল্ড, কিন্তু ফিল্ডখনৰ এতিয়ালৈকে বৰ্তমানলৈকে মানে একো সুবিধাই মই দেখা নাই। বেয়া লাগে আৰু মঞ্চ আছে। দেখাম আপোনালোকক আজি, সেইটো কাৰণে আহিছোঁ। চব বেগত তাতিবাহাৰ ফিল্ডখনত গৰু দি থোৱা হৈছে। তাতকৈ আৰু কি লাগে। বহুত ডাঙৰ ফিল্ড হয় আৰু সদায় ফুটবল খেলিবলৈ আহোঁ আমি। কিন্তু বৰ্তমানলৈকে মানে ষ্টেডিয়াম এটা হোৱা হ'লে ভাল লাগিলেহেঁতেন। কাৰণ চবৰে মন যায় ষ্টেডিয়াম এটা বনাই এনেকৈ খেলিবলৈ, কাৰণে মন নাযায়। হ'লেও মানে বেয়া লাগে আৰু। তাতিবাহাৰ ফিল্ড কিমান ডাঙৰ এখন ফিল্ড। আমাৰ মানে নাৰায়ণপুৰ অঞ্চলৰ ভিতৰত এইখনেই ভাল ফিল্ড আৰু। কিন্তু ইয়াত এইচব বৰ্তমান গৰুৱে এৰাল দি থোৱা হৈছে। গোলপোষ্ট যি দুটা আছে সেইটো মানে ভগা। তাৰপিছত ইয়াত পানী খাবলৈও এটা ভাল টেপ নাই। আমি বল খেলিলে মানে এইফালে মানুহ ঘৰ আছে, তাত পানী খাবলৈ যাওঁ। আগত ধুনীয়া চুমনি এখন আছে, চাব গৈছোঁ। আহি আছোঁ, ধুনীয়া চুমনি এখন আছে, চুমনিখন চাব। ইয়াত লগত ভাল লাগে দেই এনেকুৱা ৰাস্তাত আহি আৰু। ৰাস্তাটো চব কি বঢ়িয়া। পানী সোমাই গৈছে না, গোটেইখন বোকা হয়। পানী আৰু কি মজা লাগি গৈছে। এইখন আগত যে দিছে, এইখন বহুত ডাঙৰ হাবি, এখন ফেঞ্চিং বুলি কয়। এয়া মাটি, এইফালে এইবোৰ চব চৰকাৰী মাটি। আগতে খেতি কৰিছিলে, বৰ্তমান এতিয়া খেতি কৰিব পৰা নাই পানীৰ কাৰণে। এইফালে ইয়াত চুমনি, এইখন ইয়াত পলু খেতি কৰা হয় ন, পলু ন। ঘৰ এটা আছিলে নহয়, কি ঘৰটো ভাগি গ'ল নি ন? বৰ ধুনীয়া ঘৰ এটা আছিলে আকৌ। এইখন চব চুমনি, ইয়াত এতিয়া বৰ্তমান খেতি কৰা নাই। পলু ইফালৰ তিনিআলিটো ইটো চাইডে তেনেকুৱা এনেকুৱা চুমনি এখন আছে, তাত কৰি আছে। তাত ভিডিঅ' এটা বনাম অতি শীঘ্ৰে, কেনেকৈ মানে পলু খেতি কৰে তাৰ ওপৰত বনাম। আহি আছে নিউ ভিডিঅ' চাই থাকিব। এখন চুমনি, এইটো এটা ডাঙৰ পুখুৰী। ৰ'দটো তামাম দিছে। ভিতৰলৈ নোসোমাওঁ ন, দিছে এখন। সেইফালে গোটেইখন চুমনি। এতিয়া মঞ্চ চাব গৈছোঁ। তাৰপিছত ওচৰত ধুনীয়া নামঘৰ এটা আছে, নামঘৰটো চাম। যাম আৰু শেষলৈকে চাই থাকোঁ ভিডিঅ'টো। অকণমান তাৰপৰা উভতি আহিলেও এতিয়া ওচৰত মঞ্চ এটা আছে, নামঘৰ এটা আছে, বহুত ধুনীয়া নামঘৰ। এতিয়া দেখাম, আপোনালোকে চাওক। অতি শীঘ্ৰে নতুন ভিডিঅ' এটা আহি আছে, চাওঁ। যদি পলু মানে খেতি কৰি আছে, যদি হৈ গ'ল সিহঁতৰ তেতিয়াতো ভিডিঅ' কৰিব নোৱাৰি। যদি মানে তাতে আছেই মানুহখিনি, তেতিয়া আজি যাম ভিডিঅ' কৰিব। তেতিয়া কাইলৈ মানে ভিডিঅ'টো আহি যাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইবটো কৰি থওক। লগত ভাইটিৰ লগত আহি আছোঁ গৈ আছোঁ। তাতিবাহাৰ ফিল্ডখন চাৰিকাষটো বহুত ধুনীয়া। কিন্তু মানে মোৰ এই বৰ্তমান এতিয়া 18 বছৰ চলি আছে। মোৰ মানে মনত নাই যে ইয়াত এতিয়ালৈকে ভাল কিবা এটা আহিছে। এনেই গাঁৱৰ দাদাসকলে এনেকৈ ফুটবল হেৰি হ'লে আনে, চৰকাৰৰ ফালৰ পৰা কিবা পোৱাটো মই গম পোৱা নাই। যদি পাইছে সেইটো নাজানো। আৰু মানে
যদি ইয়াত ষ্টেডিয়াম এটা হ'লহেঁতেন তেতিয়া ভাল লাগিলেহেঁতেন। যিমান যি হ'লেও ভাল তাঁতিবাঁহৰ ফিল্ডখন ডাঙৰ ফিল্ড, আমাৰ চবেই একেলগতে ফুটবল খেলিবলৈ আহোঁ, ভালো লাগে। মঞ্চটো দেখাম, চাব মঞ্চটোৰ অৱস্থা কেনেকুৱা হৈ আছে, আৰু শেষত দেখাম নামঘৰটো। দুইটা ওচৰতে আছে, ভাল জেগা মানে। চাইকেল চলাই আহিছে, মই খোজকাঢ়ি আহিছোঁ। বৰ্তমান কৈছোঁ ওচৰতে বুলি এখন ফিল্ডখনৰ এইফালেতো যেন নতুনকৈ ঘৰ আহিছে নে কি নাজানো, বনাই আছে মানে। এতিয়া এখন এখন খুলি এইফালে খেতি কৰি আছে। মঞ্চটো প্ৰায় পাইছোঁ, এইটো চাওক মঞ্চ দেখিলে। আগতে এবাৰ আহিছিলে বুলি শুনিছিলোঁ, মানে আমাৰ দেউতাহঁতৰ মুখত তেনেকৈ শুনিছিলোঁ। মঞ্চটো আগতে এবাৰ আহিছিলে, সিবাৰ অহাৰ পিছতে ইয়াৰ আধাৰকৈ খুটাটো এনেকৈ বনাই তাৰপিছত নবনালে নে কি নাজানো দেই। মঞ্চটো মানে অকল মঞ্চকণকেনে মাটি দি পেলাই শেষ হৈ আছে, তাতে গৰু এনেকৈ মানে যেতিয়া বানপানী হৈছিলে গৰুখিনিক থ'বলৈ জেগা নাই, পানী ইয়াত থ'লে। এতিয়া মঞ্চটোৰ অৱস্থা তেনেকুৱা হৈ আছে বৰ্তমান। সেইটো চব মঞ্চটো গোটেই গোবৰ চোবৰ পৰি অৱস্থা নাই। ওপৰতে দোকানে টিং গজাই থৈছে। কিবা পাতিলে মানে এনেকৈ টেণ্ট দিব লাগে ডাঙৰকৈ, আৰু বৰষুণ দিলেতো একেবাৰে প্ৰব্লেম হয়, গোটেই মানুহখিনি আগলৈ গুচি আহিবলগীয়া হয়। সেইটোৱে আৰু এইফালে সেই হেৰিয়ৰ থিয়েটাৰ কৰিবলৈ যিখিনি বস্তু লাগে সেইখিনি আছে। ইয়াতে চকী টকীবোৰ আছে, কিন্তু মঞ্চটো মানে মঞ্চ বুলিবলৈ নাই, জাষ্ট অলপকৈ মানে এনেই হেৰিকৈ আছে আৰু। অহা হ'লে মঞ্চটো যদি চৰকাৰে দিলেহেঁতেন তেতিয়া ভাল হ'লহেঁতেন নে কি? মঞ্চটো লাগে ন। ৱাটাৰ চাপ্লাইটো যিটো বেকত দেখিছে, ৱাটাৰ চাপ্লাইটো নতুনকৈ ভাল হৈছে, কিন্তু মঞ্চটো মানে কি ক'ম আৰু। সেইকাৰণে কৈছোঁ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক। যদি ডাঙৰ মানুহ কোনোবাই চাই আছে তেতিয়াতো গম পাইছেই আৰু অৱস্থাটো। তাঁতিবাঁহৰ ফিল্ডখন আৰু মঞ্চটো এই দুটাই লাগে আমাক। গৈ আছোঁ নামঘৰটো। তো গাইছ বৰ্তমান ভিতৰত গৈ আছোঁ নামঘৰটো। বহুত ধুনীয়া নামঘৰ, চাৰিকাষটো দেখিছেই। এইফালে চব গোটেই গছ গছনিৰ পৰা আদি কৰি বহুত ধুনীয়া মানে নামঘৰ। আমাৰ তাঁতিবাঁহৰ অঞ্চলত যিটো ভাল নামঘৰ, ভিতৰত গৈ আছোঁ। বৰ্তমান দেখিছেই মই নামঘৰটোৰ পিছফালে আছোঁ। এইফালে চব গোটেই গছ গছনি, বহুত ধুনীয়া মানে বহুত ধুনীয়া এটা পৰিৱেশ হয় আমাৰ এইটো নামঘৰটো। এইফালে ফ্ৰণ্টত এইফালে বেক চাইডে চব এইটো বাটচৰা, সিফালে এনেকৈ যাব লাগে নামঘৰটোলৈ। তো আহক ভিতৰত যাওঁ। বৰ্তমান আহি নামঘৰৰ সন্মুখ পালোহি। এইটো আমাৰ এইটো চব নামঘৰটো সেৱাটো কৰি লওঁ। এইফালে পতাকা উত্তোলন কৰে এইটো নামঘৰ। বহুত ধুনীয়া মানে এইটো পৰিৱেশটো। চাৰিওকাষে গছ। এতিয়া বৰ্তমান হাবি মানে বহুত দিন একো অনুষ্ঠান চনুষ্ঠান পতা নাই কাৰণে হাবিখিনি বাঢ়ি গৈছে। আকৌ পাতিলে চাগে হেৰি কৰিব। আৰু এইফালে মানুহ থাকে মানে নামঘৰ এজন ইয়াতে থাকে। এইটো চব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ-পশ্চিম শাখাৰ নামঘৰ মানে ৰাজধানী শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰ তাঁতিবাঁহা নামঘৰ কমলপুৰ জিলা লখিমপুৰ 4164। ইয়াতে মানে নামঘৰীয়া এজন থাকে, ৰাতি হ'লে সদায় থাকে। আৰু এইটো কোৱা
বাথৰুম আছে বৰ্তমান লেতেৰা হৈ আছে কৈছোঁ চাবচিষ্টেম বহুত দিন পাতিব পৰা নাই যদি পাতে মানে তেতিয়া আকৌ চাবচিষ্টেমটো আহি যাব তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিয়ক আৰু প্ৰথমতেই কৈছোঁ ভিডিঅ'টো প্লিজ অলপ শ্বেয়াৰ কৰি দিয়ক আৰু অতি শীঘ্ৰে নতুন এটা ব্লগৰ সৈতে আহি আছোঁ আজিলৈ বাই বাই